বনোৱা হ'ল মানে মাহঁত আহি পেলাই তো বন্ধ কৰি দিলোঁ আৰু হ'ল আলু পিঁয়াজ চলাইছোঁ মাংস হেল্ল' এভৰিৱান মই ৰাখি মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যিহেতু উৰুকা তো ৰাতিলৈ খানা খাম আপোনালোকক দেখুৱাম বাৰু কি কৰোঁ এতিয়া মাহঁতে বজাৰ কৰিবলৈ গৈছে মোৰো যোৱাৰ কথা আছিল কিন্তু নগ'লোঁ আৰু তো এতিয়া চাদৰ মেখেলা পিন্ধি ৰিলছ বনাম বুলি ভাবিছোঁ আপোনালোকে ৰিলছবোৰ মোৰ ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰাম আইডিটো বাৰু দি দিম মই তো আপোনালোকে এতিয়া চাই থাকক কি কৰোঁ তো বলক এইফালে চাদৰ জাপি আছে তাই পিন্ধিব এইযোৰ আৰু এইফালে মই পিন্ধিম এইযোৰ জাপি থৈ দিছোঁ বাৰু তো আপোনালোকক দেখুৱাই আছোঁ একদম ওলাই পেলাই গাইজ আমাৰ ওলোৱা হৈ গ'ল সেয়া এই ওলাইছে এইফালে মই ওলাইছোঁ তো এতিয়া অকণমান দুটামান ৰিলছ বনাওঁ তো একদম ৰিলছ বনাই উঠি আপোনালোকক লগ পাইছোঁ দিয়ক গাইজ আমাৰ মানে ৰিলছ বনোৱা হ'ল মানে মাহঁত আহি পেলাই তো বন্ধ কৰি দিলোঁ আৰু হ'ল আমাৰ বনোৱা আৰু মা কি চব্জি আনিছে আপোনালোকক দেখুৱাম অকণমান পিছত মানে ওলাই আছে বস্তুবোৰ তো দেখাই আছোঁ ৰ'ব দেখালোঁ কি আনিছে আৰু একদম ৰাতি দেখাম চাগে আপোনালোকক খানা খাম যিহেতু তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব আমি ফুৰিবলৈ আহিছিলোঁ এয়া ঘূৰিলোঁ ইয়াৰ পৰা আপোনালোকক একদম ঘৰৰ পৰাই দেখাই আছোঁ ৰ'ব এনেই দেখালোঁ আৰু অকণমান ফুৰিব আহিলোঁ যিহেতু এইখন আমাৰ দলং ইয়াৰ কাষতে আমাৰ ঘৰ কোনোবা আহিলে আমাৰ তাত যাব চাহ খাব কৰিবি দে আমাৰ চাহ খাব যাব গাড়ী কোনোবাই যদি আহে আৰু এইখন দলং ঘোঁৰামাৰাৰ হয় তো তাৰে কাষতে আমাৰ ঘৰ মাই গড দেখ বোলে আপোনালোকক এটা বুদ্ধি দেখুৱাম মই চাব যদি এনেকৈ দিয়ে আৰু কেৰাহীত তো ক'লা নপৰে কেৰাহীবিলাক তো আপোনালোকে এনেকৈ দিব মানে খৰিত বনালে আৰু এইফালে মাৰিগিলা বুদ্ধি হাতে আছে মানে একদম ৰাস্তা পাইছোঁ আহি পেলাই মানে চাহ আনিব আহিছোঁ যিহেতু ঠাণ্ডা বহুত তো মিক্সাৰ খাম আমি মিক্সিং চানা আৰু চিপছ লৈ আহিলোঁ এতিয়া মিক্সাৰ খাম আৰু আমি তো বনাওঁ ৰ'ব তো গাড়ীত এফালে পিঁয়াজ কাটি আছোঁ আৰু এয়া নেমু টেঙা দিম তাৰপিছত এয়া এইকেইটা জলকীয়া দিম আৰু এইফালে আছে আচাৰ তো আচাৰো দিম আৰু এয়াতো চিপছ দেখিছে চানা ভাজা আৰু চিপছ তো আপোনালোকে একদম খোৱাৰ পিছত দেখুৱাইছোঁ তো ক'ব কেনেকুৱা দেখাত কেনেকুৱা হৈছে তো আপোনালোকে ক'ব আৰু খোৱাত কেনেকুৱা হৈছে মই ক'ম বাৰু তো দিয়ক তো গাইজ খাওঁ লাগিছেনে কি টেষ্টি হৈছিল বাহিৰত জোৰ ঘৰত বহি আলু পিঁয়াজ চলাইছোঁ মাংসৰ কাৰণে তো আগতে কাটি লওঁ ৰ'ব হ'বগে দে তো গাইজ এইফালে আদা ৰহুন বটি থৈছোঁ আৰু এয়া আলু পিঁয়াজ কাটি আছোঁ যিহেতু আমাৰ দাদাহঁতেও আমাৰ তাতে খানা খাইছে লগৰ ল'ৰাৰ লগত তো মই যোগাৰখিনি কৰি দিব লগা হৈছে তো এইখিনি আমাৰ এইফালে কাটি থৈছোঁ আৰু এইফালে দাদাহঁতৰখিনি কাটি আছোঁ দিম আৰু যাই পেলাই তো দাদাহঁতে ক'ত খানা খাইছে আপোনালোকক দেখুৱাম ৰ'ব কাটা হ'ল দাদাহঁতক দিওঁ ৰ'ব আৰু গাইজ ইয়াক চাওকচোন ভিডিঅ'ত বোলে এনে নুঠে চশমা পিন্ধিব মানে সি কৈছে আৰু যে মই চশমা পিন্ধিহে উঠিম ভিডিঅ' কৰা যদি খানাৰ মানে যোগাৰ চলছি আৰু এইফালে মাংস এতিয়া মায়ে বনাব আৰু মানে আমাৰ ঘৰৰ আগফালে আমি খাইছোঁ আৰু পিছফালে দাদাহঁতে খাইছে তো দেখুৱালোৱে ক'ত খাইছে তো এতিয়া আমাৰখিনি চাওক গাইজ মোৰ কাৰোবাক লাগি মনত পৰি বেয়া চকুৰ মিছাও কৈছোঁ মই এই মাংসৰ কাষত বহিছিলোঁ অলপমান মানে জুইৰ কাষত বহাতে অলপমান তলত থোৱাই লৈছোঁ মস্ত এয়া আকৌ মানে মুৰ্গীৰ ঠেং মেইন গাইজ এইফালে আমাৰ মাংস ৰেডি হৈ গ'ল ধোৱাই লৈছে গাইজ মস্ত আমি যিহেতু 4টা মানুহ তো এয়া কণী খুৱাম আৰু দালি চব্জি আৰু মাংস দি খাম আৰু আজি তো কণীকেইটা খুৱাব দিওঁ এইফালে আমাৰ ভাত খাবৰ হৈ গ'ল এতিয়া খাই লৈ উঠি আপোনালোকক লগ পাইছোঁ দিয়ক গাইজ মস্ত সোৱাদ হৈছে
খানা খোৱা হৈ গ'ল, অকণমান দেৰিকৈ শুম আৰু মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব আৰু উৰুকা কেনে গ'ল ক'ব। তো ইমানখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আজিলৈ আহিছোঁ, বাই।